তুমি কেনেকৈ কোন হয় তুমি? নহ'ব তুমি ইয়াতে এণ্ট্ৰি নাই। Welcome everyone, our channel is Swagatam Donaisu. Ajir video to start korim eta bishek topic or upor. Hey topic to hol Zoom app. Zoom app to kobole gole ti bhayankor app hoi porise gote bharatborshor karone karon kiyo Zoom app to pora apunar jibur ami conferencing koru video conferencing koru kuna mote kichu source pora jana mote hack hoy ase. হ্যাক মানে হল আপনার ডেটা বিলাক চুরি হৈ আছে। সো এটো মই কোৱা কথা নহয়, নিউজতো খবৰ পোৱা গৈছে। বিশেষকৈ আমাৰ ইণ্ডিয়াত CERT মানে কি আপোনাৰ কম্পিউটাৰ ইমাৰ্জেন্সি ৰেসপন্স টিম অফ ইণ্ডিয়া। সো CERT জনোৱা মতে জুম এপৰ সাৰ্ভাৰটো আছে আপোনাৰ চাইনাত আৰু এপটোৰ একদম সিকিউৰিটি এনক্ৰিপশনটো একদম বেয়া। যেটো আমাৰ এনক্ৰিপশন থাকে আমি ভিডিঅ'ত পঠোৱাৰ পৰা সোৰ্সৰ পৰা ডেস্টিনেশনত যোৱালৈকে এই এনক্ৰিপশনটো খুব বেয়া। আৰু লগতে আপোনাৰ CERT জনাইছে এই এপটোৰ পৰা প্ৰায় হ্যাকিং হৈছে আৰু জাসুসি কৰা হৈছে, স্পাই কৰা হৈছে। আপোনাৰ ওয়েবকেমটো হ্যাক কৰি কিনে ইহঁতে অটোমেটিক হ্যান্ডেল কৰিব পাৰে। লগতে আপোনাৰ ডেটা বিলাক ডাৰ্ক ওয়েব এটা বহুত ডাঙৰ বস্তু ডাৰ্ক ওয়েবটো, এইটো বিষয় মই বেলেগ এটা টপিকত আপোনাক এদিন ভালকৈ জনাম। ডাৰ্ক ওয়েবত বিক্ৰী কৰা হৈছে আৰু ক'ব গ'লে এটা সোৰ্সৰ মতে জনা হিচাপত 5 লাখ একাউণ্ট যিবিলাক জুম ওয়েব একাউণ্ট ইউজ কৰিছিলে 5 লাখ একাউণ্ট ফেসবুকক বিক্ৰী কৰা হৈছে। সো সেইটো কাৰণে সেন্ট্ৰেল গভৰ্নমেন্টে এই এপটোৰ পৰা সাৱধান থাকিব দিছে। খুব ভয়ানক মানে ক'ব গ'লে কৰোনা ভাইৰাছ যেনেকুৱা ভয়ানক, ক'বলৈ গ'লে জুম এপটো তেনেকুৱা ভয়ানক হৈ পৰিছে। আৰু সেন্ট্ৰেল গভৰ্নমেন্টে এইটো কাৰণে এটা ষ্টেপ লৈছে। 14 এপ্ৰিলত আপোনাৰ ইনোভেশন চ্যালেঞ্জ দিছে, যাতে ইণ্ডিয়াতে এই এপটো বনাব পাৰিছে। ইণ্ডিয়াৰ পৰা কনফাৰেন্সিং এপ ফাৰ্ষ্ট টাইম চ্যালেঞ্জ দিয়া তাৰ কাৰণে প্ৰাইজ মানিও দিয়া হ'ব যদি এইটো ডেভেলপ কৰিব পাৰে। সো সেইটো কাৰণে সকলে লাগি আছে, ভাল ডেভেলপাৰ, ৱেব ডেভেলপাৰ, এপ ডেভেলপাৰ লাগি আছে ইণ্ডিয়াত ফাৰ্ষ্ট টাইম কনফাৰেন্সিং এপ, যেনেকৈ ৰাছিয়া আৰু চাইনাত নিজৰ কনফাৰেন্সিং এপ ইউজ কৰে, ইণ্ডিয়াত তেনেকৈ বনাবৰ কাৰণে চেষ্টা কৰি আছে। সো আপোনাৰ এই এনেকুৱা যিটো হৈ আছে হ্যাকিঙৰ কাৰণে এই এপটোৰ পৰা গুগলেও এতিয়া বৰ্তমান ৱৰ্ক ফ্ৰম হোম কৰি আছিলে। গুগল বুলি নহয়, প্ৰায়খিনি কোম্পানীয়ে ঘৰৰ পৰা কাম কৰাৰ চেষ্টা কৰিছিলে আৰু সেইকাৰণে গুগলে নিজৰ এমপ্লয় জুম এপটো ইউজ কৰাৰ পৰা বেন কৰিছে। জুম এপটো ইউজ কৰিব নোৱাৰে। আৰু সকলোতকৈ বিশেষ ডাঙৰ কথা, গুগলৰ আগতে নাছাই বেন কৰিছে জুম এপ। নাছা হ'ল নেশ্যনেল এৰ'নটিক স্পেচ এডমিনিষ্ট্ৰেশ্যন, এইটো USA গভৰ্নমেণ্টে ৰান কৰে। সো ভাবি চাওক, ইমান ডাঙৰ ৰিচাৰ্চ এজেঞ্চি প্লাছ সেন্ট্ৰেল গভৰ্নমেণ্টে বেন কৰিবলৈ গৈছে, তাতেতো তেনেহ'লে কিবা এটা বিশেষ কাৰণ আছে। সো কাৰণ কোনোবাই যদি প্ৰাইভেটলি ইউজ কৰি আছে জুম এপটো ভিডিঅ' কলিঙৰ কাৰণে, পাৰে যদি আনইনষ্টল কৰক, আৰু নোৱাৰে যদি কিছুমান ষ্টেপ আছে সেইখিনি ফ'ল' কৰক। আৰু আপোনাৰ জুম এপটো মাৰ্চ মাহত পাৰ ডে 200 মিলিয়ন ইউজাৰ্ছ বাঢ়ি গৈ আছে। ভাবি চাওক, 200 মিলিয়ন ইউজাৰ্ছ যদি বাঢ়ি গৈছে, এইবোৰ একাউণ্ট যদি হেক হয়, আৰু বিশেষকৈ আমাৰ ইণ্ডিয়ান আৰ্মি, স্পেচ ৰিচাৰ্চ এইবিলাক একাউণ্ট যদি হেক হয়, দেশৰ পৰিস্থিতি কেনেকুৱা হ'ব পাৰে। বহুত ভয়ংকৰ ফালে গৈ আছে যদি জুম এপটো আমি ইউজ কৰোঁ। তাৰ লগতে আমি চাবলৈ পাৰোঁ ডিচেম্বৰৰ 19 তাৰিখে 1 crore এক্টিভ ইউজাৰ আছিলে জুম এপত, আৰু মাৰ্চ মাহৰ 2020 চনৰ মাৰ্চ মাহত 20 crore এক্টিভ ইউজাৰ্ছ হৈ গৈছে জুম এপত। কিমান ৰেপিড ৱেট বাঢ়ি গৈছে ইউজাৰবোৰ। সো সেইটো আমি ৰখাব লাগিব, কাৰণ এইটো যদি আমি নৰখাওঁ ইয়াতে আপোনাৰ হেকাৰবোৰ এণ্ট্ৰি কৰি যাব। আপুনি কিবা ভিডিঅ' কনফাৰেন্সিং কৰি আছে, আপোনাৰ বিনা অনুমতিত হেকাৰজন আপোনাৰ নজৰ ৰাখিব, আপোনাৰ ৱেব কেমটো ইউজ কৰিব পাৰে। আপুনি কনফাৰেন্স শেষ কৰাৰ পিছত আপোনাৰ ৱেব কেম ইউজ কৰিব পাৰে হেকাৰে। আৰু হেকাৰ যেতিয়া আপুনি সোমাই আহিব, তেতিয়া আপোনাৰ পৰিস্থিতি বহুত গম্ভীৰ হৈ যাব পাৰে। সো সেইকাৰণে মনত ৰাখিব এই এপটো যাতে আমি ইউজ নকৰোঁ। সো জুম এপটো আমি আনইনষ্টল কৰিব লাগিব। কোন হয় তুমি? মই হেকাৰ হয়, তোমাৰতো অনুমতি নাই ভিডিঅ' নাহাৰ। তুমি কেনেকৈ ভিডিঅ' নহ'ব তুমি ইয়াতে এণ্ট্ৰি নাই। এইটো এটা এক্সাম্পল আছিলে, মানে মোৰ লক খোলা আছিলে, সো চোৰ সোমালে
তেনেকুৱা কথা যদি আপুনি একাউণ্ট বা যিকোনো এপ ইউজ কৰে সদায় ভালদৰে ডিটেইলছ পঢ়ি চাব এপটো ইউজ কৰাৰ লগে লগে পপ আপ হয় কেমেৰা ইউজ ড্ৰাইভ ইউজ কণ্টেক্ট ইউজ আমি ডাইৰেক্ট এলাউ কৰি দিওঁ যিবিলাক আপোনাৰ পাৰ্মিশ্যন থাকে আমি নপঢ়োঁ সেইবিলাক আমি পঢ়িব লাগে চ' ঠিক আছে একো নাই নেক্সট টাইমৰ পৰা এইবিলাক ফ'ল' কৰিব আৰু জুম এপটো যদি দৰকাৰী হয় ইউজ কৰিবই লাগে তেনেহ'লে কিছুমান ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব যিটো আপোনাৰ ইনষ্ট্ৰাকশ্যন দিছে আমাৰ CERT যিখিনি ইনষ্ট্ৰাকশ্যন দিছে সেইখিনি ফ'ল' কৰিব প্ৰথম কথা এপটো ৰেগুলাৰ আপডেট কৰি থাকিব যেতিয়া আপডেট আহে ৰেগুলাৰ আপডেট কৰিব তাৰপিছত ষ্ট্ৰং পাছৱৰ্ড দিব নাম্বাৰ এলফা নিউমেৰিক নেম কেপিটেল লেটাৰ তেনেকুৱা অলপ ষ্ট্ৰং পাছৱৰ্ড দিব তেতিয়া হেক কৰিবলৈ টান হয় তেনেকুৱা পাছৱৰ্ড দিলে আৰু লগতে যেতিয়া যদি মিটিং এৰেঞ্জ কৰে কনফাৰেঞ্চ হয় তেনেহ'লে মিটিঙৰ কাৰণে প্ৰত্যেক দিনা মিটিঙৰ কাৰণে বেলেগ বেলেগ পাছৱৰ্ড দিব চ' তেনেকৈ আমি এপটো যদি ইউজ কৰিব লগা হয় যদি উপায় নাই তেনেহ'লে আমি এনেকৈ এপটো ইউজ কৰিব পাৰিম তাৰ লগতে কৈ দিওঁ যোনজন ফাউণ্ডাৰ হয় জুম এপৰ তেখেতে এইটো কাৰণে চবকে গোটেই ৱৰ্ল্ডক ক্ষমা বিচাৰিছে আৰু তেখেতে কৈছে যে আহি থকা 90 দিনৰ ভিতৰত যিখিনি প্ৰব্লেম হৈছে সেইখিনি সলিউশ্যন দিব চ' কিমান দূৰ সলিউশ্যন দিয়ে সেইটো ডাঙৰ কথা আৰু আশা কৰোঁ আমাৰ ভাৰতবৰ্ষৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেপ লৈছে নিজৰ ইণ্ডিয়াৰ এপ বনোৱাৰ কাৰণে আমি সেইটোত ছাকচেছ হ'ম আমি চাইনাৰ এপ ইউজ নকৰাটোৱে বেটাৰ জুম এপৰ বাহিৰেও বেলেগ অপশ্যনো আছে জুম এপৰ নিচিনা ইমান ফেচিলিটি নাপাব পাৰে কিন্তু বেলেগ অপশ্যনো আছে বেটাৰ ইমান ৰিস্ক লোৱাতকৈ আমি বেলেগ এপো ইউজ কৰিব পাৰোঁ তেনেকুৱা এপ আছে আপোনাৰ মাইক্ৰ'ছফ্ট টিম বুলি নেক্সট আছে আপোনাৰ গুগল হেংআউট স্কাইপ গুগল ডু আৰু আমাৰ চবৰে প্ৰিয় হোৱাটছএপ চ' এইখিনি এপো আপুনি ইউজ কৰিব পাৰে ভিডিঅ' কল কনফাৰেন্সিং কৰাৰ কাৰণে চ' এই ভিডিঅ'টোত মই যিখিনি কথা ক'লোঁ অলপ গুৰুত্ব সহকাৰে ল'ব এইটো বহুত ভয়ানক হ'বলৈ গৈ আছে যদি ইণ্ডিয়া এপ আহি থকা দিনলৈকে ডেভেলপ নহয় চ' থেংক ইউ ছেফ থাকক ঘৰত থাকক আৰু পাৰা পৰ্যায়লৈ জুম এপ ইউজ নকৰিব যদি ইউজ কৰিছে আনইনষ্টল কৰি দিয়ক থেংক ইউ জয় আই অসম